নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। বছৰৰ নতুন প্ৰথমটো দেওবাৰ, আজি আমি অলপ ফুৰি আহোঁগৈ বুলি ভাবিছোঁ। মানে বেছি দূৰ নহয়, হ'লেও দূৰে বুলি ক'ব লাগিব। তো মানে প্ৰগ্ৰেমটো ঘপককৈ হৈ গ'ল। আমি ভাবি আছিলোঁ বেছি দূৰলৈ নাযাওঁ, কিন্তু এতিয়া গম পোৱা গ'ল যে আমি নাগালেণ্ড পামগৈ। তো আমি আজি 3খন বাইক আছে বৰ্তমান, আৰু টাউনত মোৰ লগৰ আছে, টাউনৰ পৰা 2টা ওলাব বাৰু। মোৰ লগত আছে চুমু, চবেই চিনি পোৱাই। এইফালে আছে পটো, মানে উৰফে ৰুবুল দেই, ভাল নামটো। বিষ্ণু, আমাৰ ৰিণ্টু, নৱজিত। তো চাওঁ আহক কেনেকুৱা লাগে বাৰু নাগালেণ্ডৰ ভিডিঅ'টো চাওঁ আহক। ঠিক আছে। তো বন্ধুসকল, আগতে কৈছিলোঁ আমাৰ লগত আৰু 2জন আহিছে বুলি। তো এতিয়া দেখাম বাৰু কোন আহিছে। এয়া আমাৰ লগত আছে মিষ্টাৰ গোবিন সিং। হাই। আৰু গোবিনৰ লগৰ টেঙা। তো আমি আহিছোঁ। তো ক'ত যাওঁ নকওঁ বাৰু, এতিয়া এনেও গম পাবই, থাম্বনেইল দেখিলে গম পাবই বাৰু ক'ত গৈ আছোঁ। তো ঠিক আছে, আমি আগত ৰিণ্টু, তুমি কোৱাচোন আহি কেনেকুৱা লাগিছে? একদম জাকাচ লাগিছে। মই ক'লে কোনেও বিশ্বাস নকৰে, তুমি কোৱাচোন। একদম বোলেতো জাকাচ। ভাইটি তুমি কোৱাচোন বাৰু কেনেকুৱা লাগিছে, আহি কোৱাচোন কেনেকুৱা লাগিছে? মজা লাগিছে নে? আকৌ আহিবলৈ মন যাবনে? সঁচাকৈ আপোনালোকো আহিব, বহুত ভাল, বহুত ধুনীয়া জেগা। কিন্তু অলপ ৰিক্সি, নে অলপ ৰিক্সি আৰু কি আৰু, একো নাই, কিবা এটাতো ন। বাইকত আহিছোঁ যেতিয়া, বাইকৰ মজাটো বেলেগ। ৰাস্তা ভাল, ৰাস্তা গুলি, টাৰ্ণিং মানে একদম জেলপি, ক'বই নালাগে, জেলপি। গন্তব্যস্থান পাওঁহি আৰু বিশেষ দূৰ নাই, 10 কিলোমিটাৰমান আছে নেকি। হ'লেও অলপ মানে গোটেইকেইজনে মিলি ফটো মাৰিছোঁ আৰু। ভিউ চাওক না, ভিউ চাওক, কি ধুনীয়া ভিউ। আমাৰ DSLR লৈ আহিছে, কিন্তু DSLR এতিয়ালৈকে সফল হোৱা নাই। বনাই আছে, ফটো মাৰিবই পৰা নাই। মিছন ফেইল। ইমান নেকলেছ উপায় নিৰূপায় হৈ গৈছে কি? বিচাৰে প্ৰতিদিনে গয়ৰ ফুৰে ফুৰে চিনা হোৱা সপোনৰে উৰি ফুৰা কাষতে অখিবোৰে তোমালে চাই হাঁহি মাৰে।
মানে আপোনালোক যদি ইয়ালৈ আহে মানে এইখিনিত এটা পাজুল এটা হৈ যায়। পাজুল মানে কি এইখিনিত এটা টাৰ্ণিং এটা তিনিআলি এটাই আছে, ধৰি লওক এটা এইফালে আহিছে এটা সিফালে গৈছে, এই ৰাস্তাটো অলপ পাজুল হৈ যায়। কেতিয়া আপোনালোকে সেইফালে নাযাব, সন্মুখত এখন ব্ৰিজ দেখিব, এখন ব্ৰিজ দেখিব, এই ব্ৰিজৰ তলেদি আহিব। এই ব্ৰিজৰ তলেদি আহি আপোনালোকে মানে এতিয়া কৈ দিছোঁ আৰু ক'লৈ যাবলৈ, মানে নেপকুলৈ যাবলৈ, যিটো আমাৰ জলবিদ্যুৎ প্ৰকল্প দৈয়াং নদীৰ ওপৰত, সেই তালৈ যাবলৈ আপোনালোকৰ এইফালে যাব। এখন দলং দেখিব, এই দলঙৰ পৰা আপোনালোকে লেফ্টত সোমাই যাব। ঠিক, তো আপোনালোকৰ কোনো দিগদাৰ নহয়, লেফ্টত সোমাই গ'লে আৰামত পাই যাব। তো চাই লওক না জেগাকণৰ, ঠাইখনৰ পৰিৱেশখন চাওক, কিমান তলত পানী, বঢ়িয়া লাগিছে একদম। মানে কি ক'ম, অৰুণাচলত গ'লে এনেকুৱা কিছুমান পোৱা যায় বা শ্বিলঙতো পোৱা যায় বাৰু, হ'লেও যিয়ে নহওক আমাৰ ওচৰতো যে এনেকুৱা এখন জেগা আছে, ভাল লাগিছে চাই। জেগাটো চাওক কি ধুনীয়া ভিউ। তো দেৰি নকওঁ, আমাৰ প্ৰায় দেৰিয়ে হৈ গৈছেগৈ, তো যাওঁ ব'লক। আমি আহি পাইছোঁহি নেপকো, এয়া মেইন গেট। মেইন গেটখনত সৰুখনেদি সোমাই যাব লাগিব এতিয়া। তো পাই গ'লি মনটো বহুত ভাল লাগিছে। বিষ্ণু কেনেকুৱা লাগিছে? একদম বঢ়িয়া। এয়া পাইছোঁহি, এয়াই নেপকো। য'ত পানী খুলিলে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ অৱস্থা মানে একেবাৰে বেয়া হৈ যায়। ডেম আহক আপোনালোকে ইয়ালৈ আহক, ইয়াক ধুনীয়া আপোনাৰ পিকনিক খাব পৰা জেগা আছে। চাওক বহুত ধুনীয়া, আমাৰ ওচৰতে আছে, ইমান দূৰ যাবলৈও দৰকাৰ নাই। তো চাওক ইমান ধুনীয়া পৰিৱেশ, পাহাৰীয়া পৰিৱেশ, ভাল লাগে সঁচাকৈ ভাল লাগে। পাহাৰৰ পৰিৱেশ বহুত ভাল লাগে। আপোনালোক আহিব পাৰে ইয়ালৈ, বেছি খৰচাও নহয়, ওচৰৰে। আৰু মানে কি যেনেকৈ আহে গাড়ীত আহিলেও আহিব পাৰে, বাইকত আহিলেও আহিব পাৰে। কোনো ইয়াত মানে একদম ক'বলৈ গ'লে কি ক'ম এতিয়া, মানে ভয় কৰিব দৰকাৰ নাই। ইয়াত ভয় কৰিবলৈ মানে কোনো কথাই নাই। যদিও আমাৰ অসমত নপৰে বাৰু, নাগালেণ্ডত পৰে, হ'লেও মানে কোনো কথা নাই। ইয়াত কোনো টেনশ্যন নাই, আপোনালোকে বিন্দাছ আহিব পাৰে, এনজয় কৰিব পাৰে। ভাল, বহুত ধুনীয়া। অকল এইটুকুৰা বুলিয়ে নহয়, গোটেই পাহাৰৰ পৰিৱেশটোৱে ধুনীয়া, বহুত ধুনীয়া। তো আহক আপোনালোকে। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ, মই সঁচা কথা ক'বলৈ গ'লে মই একচুৱেলি এনেকুৱাই পাহাৰবোৰ বেছি ভাল পাওঁ। মই পাহাৰ ধৰি লওক এনেকুৱা বাইক, আৰু বিশেষকৈ বাইক আৰু পাহাৰ, এই দুটা মোৰ মানে অলপ দুৰ্বলতা আছে এই দুটাৰ প্ৰতি। তো আপোনালোক আহক ইয়ালৈ, বাইকত আহে, গাড়ীত আহে, আপোনালোকৰ কথা, ইয়ালৈ আহক, ধুনীয়া পৰিৱেশ, পিকনিক খাব পাৰিব। তো ভাল লাগিব ইয়াত আহিলে। আমাৰ ওচৰতে আছে, হয়তো ইমান দূৰণি শ্বিলং যাবলৈ কোনো দৰকাৰ নাই, মিনি শ্বিলং বুলিয়ে ধৰি লওক। শ্বিলং যাবলৈ কোনো দৰকাৰেই নাই ইয়ালৈ আহিলে, মানে ওচৰত ইমান ধুনীয়া পৰিৱেশ আছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে যদি চাবলৈ বিচাৰে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে। আপোনালোকে জনালে গম পাম মোৰ ভিডিঅ'বোৰ ভালেই হৈছে নে বেয়াই হৈছে। তো আপোনালোকে কমেণ্ট কৰিব প্লিজ, ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব। তেতিয়া বেয়া হ'লে ক'লে বেছি ভাল পাওঁ, তেতিয়া কি ভুল হৈছে আকৌ মানে শুধৰাব পাৰিম আৰু নেক্সট টাইম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।